আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে অষ্ট্ৰকান্ত মন্দিৰ কোন স্থানত অৱস্থিত? অপশ্যন এ উত্তৰ গুৱাহাটী, অপশ্যন বি লখিমপুৰ, অপশ্যন চি দিছপুৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ গুৱাহাটী। 2 নম্বৰ প্ৰশ্নটো হৈছে অষ্ট্ৰকান্ত মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি প্ৰতাপসিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসিংহ। 3 নম্বৰ প্ৰশ্নটো হৈছে অষ্ট্ৰকান্ত মন্দিৰ কিমান চনত নিৰ্মাণ কৰিছিল? অপশ্যন এ 1730 চনত, অপশ্যন বি 1720 চনত, অপশ্যন চি 1721 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1720 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে অগ্নিগড় কোন জিলাত আছে? অপশ্যন এ যোৰহাট, অপশ্যন বি গুৱাহাটী, অপশ্যন চি তেজপুৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি তেজপুৰ। 5 নম্বৰ প্ৰশ্নটো হৈছে অগ্নিগড় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ নৰসিংহ, অপশ্যন বি বাণৰজা, অপশ্যন চি শ্ৰীকৃষ্ণ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণৰজা। 6 নম্বৰ প্ৰশ্নটো হৈছে আকাশীগংগা কোন জিলাত অৱস্থিত? অপশ্যন এ হোজাই, অপশ্যন বি লখিমপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোজাই। 7 নম্বৰ প্ৰশ্নটো হৈছে আজানপীৰ দৰগাহ কোন জিলাত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি লখিমপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শিৱসাগৰ। 8 নম্বৰ প্ৰশ্নটো হৈছে আঠখেলীয়া নামঘৰ কোন জিলাত অৱস্থিত? অপশ্যন এ গোলাঘাট, অপশ্যন বি লখিমপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গোলাঘাট। 9 নম্বৰ প্ৰশ্নটো হৈছে উগ্ৰতাৰা দেৱালৰ কোন স্থানত অৱস্থিত? শুদ্ধ অপশ্যন এ গুৱাহাটী, অপশ্যন বি লখিমপুৰ, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। গুৱাহাটী আমবাৰী উজান বজাৰৰ জোৰপুখুৰী পাৰত অৱস্থিত। 10 নম্বৰ প্ৰশ্নটো হৈছে উগ্ৰতাৰা দেৱালয় কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি প্ৰতাপসিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসিংহ। 11 নম্বৰ প্ৰশ্নটো হৈছে জোৰপুখুৰী কোনে খন্দুৱাইছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি বৰৰাণী ফুলেশ্বৰী কুঁৱৰী, অপশ্যন চি প্ৰতাপসিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বৰৰাণী ফুলেশ্বৰী কুঁৱৰী। 12 নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ দৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰুদ্ৰসিংহ, অপশ্যন বি ফুলেশ্বৰী কুঁৱৰী, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গদাধৰ সিংহ। উমানন্দ দৌল কিমান চনত নিৰ্মাণ কৰিছিল? অপশ্যন এ 1820 চনত, অপশ্যন বি 1738 চনত, অপশ্যন চি 1696 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1696 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ দৌলৰ লগত লাগি থকা চন্দ্ৰশেখৰ মন্দিৰ কিমান চনত নিৰ্মাণ হৈছিল? অপশ্যন এ 1820 চনত, অপশ্যন বি 1738 চনত, অপশ্যন চি 1696 চনত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1820 চনত। 14 নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ দৌলৰ লগত লাগি থকা চন্দ্ৰশেখৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি চন্দ্ৰকান্ত সিংহ, অপশ্যন চি কমলেশ্বৰ সিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চন্দ্ৰকান্ত সিংহ। 16 নম্বৰ প্ৰশ্নটো হৈছে উমানন্দ দৌলৰ লগত লাগি থকা হৰগৌৰী মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ গদাধৰ সিংহ, অপশ্যন বি চন্দ্ৰকান্ত সিংহ, অপশ্যন চি কমলেশ্বৰ সিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কমলেশ্বৰ সিংহ। 17 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? অপশ্যন এ মাজুলী নদীদ্বীপ, অপশ্যন বি উমানন্দ, অপশ্যন চি পূব গুৱাহাটী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উমানন্দ। 18 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম নদীদ্বীপটোৰ ইংৰাজসকলে কি নাম দিছিল? অপশ্যন এ মাজুলী, অপশ্যন বি উমানন্দ, অপশ্যন চি পিকক আইলেণ্ড, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিকক আইলেণ্ড। 19 নম্বৰ প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? অপশ্যন এ মাজুলী, অপশ্যন বি তেজপুৰ, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী নীলাচল পাহাৰৰ ওপৰত অৱস্থিত। 20 নম্বৰ প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ পোনপ্ৰথমে কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ নৰকাসুৰ, অপশ্যন বি বাণৰজা, অপশ্যন চি নৰনাৰায়ণ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নৰকাসুৰ। পাছত আকৌ নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল কামাখ্যা মন্দিৰটো। 21 নম্বৰ প্ৰশ্নটো হৈছে কাৰেংঘৰ কোন স্থানত অৱস্থিত? অপশ্যন এ গড়গাঁও, অপশ্যন বি জয়সাগৰ, অপশ্যন বি তেজপুৰ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গড়গাঁৱত অৱস্থিত। 22 নম্বৰ প্ৰশ্নটো হৈছে কাৰেংঘৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যন এ ৰাজেশ্বৰ সিংহ, অপশ্যন বি শিৱসিংহ, অপশ্যন চি ৰুদ্ৰসিংহ, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেশ্বৰ সিংহ। 23 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ ডাঙৰ কীৰ্তন ঘৰটো কোন জিলাত অৱস্থিত? অপশ্যন এ শিৱসাগৰ, অপশ্যন বি যোৰহাট, অপশ্যন চি বৰপেটা, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰপেটা। 24 নম্বৰ প্ৰশ্নটো হৈছে গান্ধী মণ্ডপ কোন স্থানত অৱস্থিত? অপশ্যন এ গুৱাহাটীৰ শৰণীয়া পাহাৰত, অপশ্যন বি গুৱাহাটীৰ নীলাচল পাহাৰত, অপশ্যন চি তেজপুৰত, অপশ্যন ডি এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী শৰণীয়া পাহাৰত।